এভৰিৱান কি খবৰ মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু মোৰ বহুত দিন ব্লগ দিয়া নাছিলোঁ আৰু ব্লগ নিদিয়াৰ কাৰণ আছিলে বেটাৰ পৰীক্ষা গৰম আৰু কাকাৰ জোৰণ আছিলে ঈদ বৰষুণ দি মানুহ পুৰা মানে ঘৰৰ ভিতৰৰ পৰা ওলাই যাব পৰা নাছিলোঁ আৰু যিহেতু ঘৰত কাম যিহেতু গম পাইছে অকলশৰীয়া মানুহ ঈদ বুলি ক'লে সকলোবোৰ আহিব লাগে আৰু গতিকে ঈদ বুলি ক'লে বহুত কাম ওলাই গতিকে সেইবোৰ কৰি মেলি তাৰ পাছত কাকাৰ জোৰণ হ'ল ঘৰলৈ বুলি গ'লোঁ বেটাৰ পৰীক্ষা আছিলে সেইকাৰণে মই বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ আৰু যিহেতু বহুত দিন হৈ গৈছে গৰম আৰু গৰম বুলি ক'লেতো আপোনালোকে গম পায় দুদিনমান কেনেকুৱা বৰষুণ দিলে আৰু বৰষুণ দি মানুহ এতিয়া গৰমত থাকিব পৰা নাই আৰু তাতে এতিয়া আমি কলাৰ চলাৰ লগাই মেলি লৈ এতিয়া গৰমত পূৰা থাকিছোঁ আৰু বেটাক এয়া মই পঢ়িবলৈ দিছোঁ আৰু সি পঢ়িব কিয়ে দেখিছেনে মোৰ লগে লগে সমানে এয়া অংগী ভংগী কৰি আছে আৰু ঘৰতো আহিছে পেহীয়েকৰ ল'ৰাটো লগতে লাগি পেলাই মানে পূৰা মানে ব্যস্ত আৰু এতিয়া বৰ্তমান অকণমান ওলাই গৈছিলোঁ পেহী এজনী গাটো বেয়া আছিলে তো পেহীজনী খবৰ ল'বলৈ গ'লোঁ পেহী আহিছিলে বৰ্তমান চকুৰ অপাৰেশ্যন কৰিছে ডক্টৰ তাত গৈছিলে ডিব্ৰুগড় তো পেহীৰ খবৰটো লৈ পেলাই আহিলোঁ আহি আকৌ খুৰী এজনী ঘৰত সোমালোঁ খুৰী ঘৰৰ পৰা আহি মই বেটাক এনেকৈ বিচনাতে দিছোঁ পঢ়িবৰ কাৰণে আৰু মই ভাবিলোঁ অকণমান ব্লগটো ষ্টাৰ্ট কৰোঁ চাওঁ মই কি কৰিব পাৰোঁ কি নকৰোঁ আপোনালোকক সকলোবোৰ দিম আৰু আগৰো ভিডিঅ' আছে আপোনালোকৰ লগতে আছে সকলোবোৰ লগাই দিম আপোনালোকে ভিডিঅ'টো চাব আৰু এয়া হৈছে ঈদৰ হয় দেই ঈদৰ খানা যিহেতু বনাই আছে দিনত আৰু সকলোৱে মিলি পেলাই আৰু দেওৰটোৱে এনেকৈ মানে পিঁয়াজ লৰাই আছে সেইটো বনি আছে পোলাও গতিকে পোলাও চাউল এনেকৈ তিয়াই থোৱা হৈছে আৰু পোলাও এনেকৈ বনি আছে আৰু ওচৰতে মানুহ আৰু এতিয়া মই ভাত সকলোকে দি দিলোঁ যিহেতু খুৰীহঁতৰ ঘৰত সকলোকে দিনত দাৱত থাকে আৰু এনেকৈ সকলোবিলাককে ভাত দিছোঁ এনেকৈ পৰিয়ালটো একেলগত ভাত খালে ঈদত বহুতেই ভাল লাগে আৰু সকলো একেলগে বহুত মানে এনজয় কৰা যায় ঈদৰ দিনাটো আৰু ইয়াত বুলি নকওঁ ইয়াত ইঘৰে সিঘৰক ভাত খাবলৈ মাতে আমিও মাতোঁ আমাকো মাতে তেনেকৈ মানে গোটেই ফেমিলিটো চলি যায় আৰু পিছত আছিলে মোৰ কাকাৰ জোৰণ গতিকে কাকাৰ জোৰণ আছিলে বুলি ঘৰত গ'লোঁ আৰু এনেকৈ মোৰ হাজবেণ্ড মানে মোৰ ভণ্টিৰ হাজবেণ্ড মোৰ হাজবেণ্ড এনেকৈ মিলি পেলাই মিঠাই পেকিং ফল মূলৰ পেকিং পিঠাৰ পেকিং এনেকৈ গোটেইখিনি এভৰিথিং পেকিং কৰি ৰেডি কৰিছোঁ আৰু যিহেতু আমি মানে জোৰণ দিবলৈ যাবলৈ লাগে আৰু এনেকৈ জোৰণৰ বস্তু সকলোবোৰ পেকিং কৰি আছে আৰু মিঠাই পেকিং এনেকৈ চলি আছে যিহেতু মানে জোৱাইবিলাক ঘৰলৈ গ'লে মানে গোটেই ঘৰত ইহঁতকে কামবিলাক কৰিবলৈ দিছে আৰু তেনেকৈ আমি আহি পেলাই কইনাৰ ঘৰ পাই গ'লোহি আহি পেলাই আৰু কইনা এনেকৈ ফটো তোলাই আছে আৰু আমাৰ এনেকৈ মানুহখিনি সকলোবোৰ বহিছে আৰু সকলোবোৰ বহি মেলি লৈ পেলাই এনেকৈ ফটো তোলাত ব্যস্ত আৰু আজি এতিয়া মই যাবলৈ ওলাইছোঁ নগাঁৱলৈ নগাঁও কিয় যাবলৈ ওলাইছোঁ কেলৈ যাবলৈ ওলাইছোঁ আপোনালোকৰ হয়তো গম নাপায় আৰু মই কৈ আছোঁ কেলৈ যাবলৈ ওলাইছোঁ যিহেতু আমাৰ মাহী লৈ পেলাই যাবলৈ ওলাইছোঁ আৰু এতিয়া মই গৈ বুঢ়া পাহাৰ পাওঁ হৈ গ'লোঁ আৰু যিহেতু বুঢ়া পাহাৰ পালে মানে টাৰ্ণিং লয় আৰু এইকণ জেগাত ইমান ভাল লাগে নহয় বিউটিফুল মুভমেণ্ট আৰু এইডোখৰ জেগাত বহুতেই ভাল লাগে কাৰণ এইডোখৰ জেগা পালে মানে আৰু কেনেকুৱা যেন ভাল লাগে মানে নিজে উপভোগ কৰিব নোৱাৰি আৰু সেইডোখৰ জেগাত ভিডিঅ' অকণ নকৰিলে ভাল লাগে আৰু মই আহিছোঁ নগাঁও কোৰ্টলৈ নগাঁও কোৰ্টত কামখিনি হৈ যোৱাৰ পিছত আপোনালোকক গম নাপায় হয়তো মই আহিছিলোঁ নগাঁও কোৰ্টত আৰু কাম আছিলে ট্ৰেজাৰী অফিচত যিহেতু মহামৰা প্ৰায় 2.5 মাহ হ'বলৈ হ'ল দৰমহা আৰু পেঞ্চন পাতি একো হোৱা নাই গতিকে কাগজ জমা দিবলৈ আছিলে আৰু কাগজ জমা দিবলৈ হয়তো লিগেচি এখন লিখিব লগা আছিলে গতিকে লিগেচিখন লিখা মেলা হৈ যোৱাৰ পাছত আৰু আমি দিব লাগিব কলিয়াবৰ SBI বেংকত যিহেতু দৰমহা তাৰপৰা লৈ আছিলে আৰু সেইকাৰণে দৰমহা যদি তাৰপৰা লৈছিলে তেতিয়া তাতে জমা দিব লাগিব আৰু লিগেচিখন লিখা হৈ গ'লে আমি চিধা তাত জমা কৰি পেলাই আৰু আমি ঘৰলৈ বুলি বাট ল'ম আৰু তাই এনেকৈ শুই দিলে গাড়ীতে আৰু যিহেতু চাহত হাজবেণ্ডে গাড়ীখন চাহতে এনেকৈ ৰখাই দিছে আৰু মই বেটাক লৈ ইয়াতে অকণমান ৰখি আছোঁ আৰু মাহী আৰু এওঁ গৈছে ভিতৰলৈ আৰু মই ইয়াতে ৰখি উপায় নাইকিয়া কি কৰিম এইখিনিতে মই ৰখি আছোঁ তেওঁলোক আহিলে আপোনালোকক কৈ আছোঁ আপোনালোকক অকণমান কোৰ্টৰ পৰিৱেশ দেখুৱাই দিছোঁ উকিল হয় বহি আছে যিহেতু এপ্লিকেশ্যন লিখি আছে আৰু তেনেকৈ বাহিৰৰ পৰিৱেশ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু চাইছেনে মানুহবোৰ কেনেকৈ অহা যোৱা কৰি আছে আৰু ইয়াতেই বহি মই এয়া কৰি আছোঁ
ইমানেই গৰম লাগিছে, গৰমৰ কাৰণে আমি মানে দৰ্জা খুলি পেলাই এনেকৈ গাড়ীতে বহি আছোঁ আৰু বেটাই পূৰা উৎপাত কৰি আছে, গৰমত থাকিব পৰা নাই। আৰু যিহেতু আমাৰ কোৰ্টত যিখিনি কাম আছিলে কৰা হৈ গ'ল, হোৱাৰ পাছত আমাৰ বেংকত যাব আছে, SBI বেংকত। গতিকে SBI বেংকত যোৱাৰ আগত চিভিল SDOৰ কিবা চাইন লাগিব, গতিকে চাইনটো লোৱাৰ পাছতহে আমি যাব পাৰিম বেংকলৈ। গতিকে আজি 2.5 মাহ হৈ গ'ল, 3 মাহ হৈ গৈছে, পেঞ্চন পাতি সোমোৱা নাই, হোল্ড কৰি দিছে। আৰু তাৰ বিনিময়ত আমি এতিয়া কাগজ পত্ৰ ৰেডি কৰি আছোঁ চব দিবৰ কাৰণে। বহুত মানে ইটোৰ পিছত সিটো জামেলা থকাৰ কাৰণে আমি এইখিনি কাম কৰিব পৰা নাছিলোঁ যিহেতু। আৰু আজি এইখিনি কাগজ সম্পূৰ্ণকৈ দিব লাগিব। চৰকাৰৰ টকাও কম মুখৰ কথা নহয়, মানুহ পানী হৈ যাব লাগে। আৰু যিহেতু নগাঁৱত বহুত গৰম, মানুহৰ জামত পূৰা গৰমত থাকিব নোৱাৰি। আমি নগাঁও কোৰ্টৰ পৰা আকৌ কলিয়াবৰ কোৰ্টলৈ আহিলোঁ। কলিয়াবৰ কোৰ্টত আহি কামখিনি কৰি লৈ আমি এতিয়া আহিছোঁ চিভিল SDO অফিচত। তাত কামবোৰ কৰি লৈ পেলাই আমি যাম SBI বেংকত, যিহেতু পেঞ্চন লৈ আছিলে SBI বেংকৰ পৰা। গতিকে SBI বেংকত কাগজ ছাবমিট কৰিব লাগিব, তাৰপিছত আমি কৰি পেলাই ঘৰলৈ বুলি পেলাই যাম। আৰু ইমানেই গৰম নগাঁৱত, গতিকে নগাঁৱত মানুহ কেনেকৈ থাকে গৰমত মই বুজি পোৱা নাই, কাৰণ গাঁৱৰ নিচিনা হ'ব নোৱাৰে। গাঁৱত ভিতৰত গৰম লাগিছে বুলি ক'লে মানুহ গছৰ তলত বহিব পাৰে, কিন্তু আমাৰ গাঁৱৰ নিচিনা হ'ব নোৱাৰে দেই। কিন্তু বহুত গৰম পালোঁ, বহুত গৰম। আমি তাৰ পৰা আহি পেলাই কলিয়াবৰ কোৰ্টত কাম কৰিছোঁ। আৰু বাকীখিনি কি হয় কি নহয় আপোনালোকক সকলোবোৰ দেখুৱাম, ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে গম পাব। হৈছে কলিয়াবৰ SBI বেংক, আৰু ইয়াতে বহি আছোঁ, ডিছকাছ কৰি আছে কি হ'লে কি হ'ব, কি নহ'লে কি হ'ব, এনেকৈ কথা পাতি আছে। আৰু বেটাক মই ইয়াতে লৈ পেলাই বহি আছোঁ। আৰু তেনেকৈ মানে ওচৰৰে ভাইটি এটাক লগ পালোঁ, তাৰ লগত কথা পাতি আৰু এনেকৈ বুলি ঘৰলৈ বুলি আহি গ'ল। আৰু ভণ্টিৰ ছোৱালীজনীয়ে চুলি অৰ্ডাৰ কৰিছিলে অনলাইনত, আহি গ'ল। তাই চুলিখিনি লগাই কি কৰিছে দেখিছেনে? তাই একেবাৰে সৰু চুলি ভাল নাপায়, দীঘল চুলি ভাল পায়। এনেকৈ চুলিখিনি লগাই লৈ আৰু মোৰ ল'ৰাক পিন্ধাই দিছে চেণ্ডেল, যিহেতু আমি ঘৰলৈ বুলি আহিবলৈ ওলাইছোঁ। আৰু ঘৰত আহি এয়া পৰিৱেশ দেখিছেনে? আৰু ননদজনী হৈছে গা বেয়া, তাই লৈছে স্লাইন, আৰু আহি পেলাই তাইক দিলোঁ স্লাইন। আৰু তাই এনেকৈ স্লাইন লৈ পেলাই উৎপাত, যিহেতু মানে মোৰ ল'ৰাটো আছে, তাইৰ ল'ৰাটো আছে, গতিকে ঘৰখনত ল'ৰা ছোৱালী থাকিলে বুলিতো গম পায়েই, শান্তি নাই। আৰু এনেকৈ কৰি দুটাই পূৰা উৎপাত কৰি আছে। আৰু বেটাক মই ঘৰত আনি বাপেকৰ লগত বহিব দিলোঁ, আৰু সি আহিছে, আকৌ সি আলহী আহিলে, আলহীৰ লগত আকৌ তুৰন্ত তালৈ দৌৰিছে। আৰু এনেকৈ কৰি ননদৰ ল'ৰাটোক ভাত খুৱাবলৈ লওঁতে সিও ভাত খাই এতিয়া ভাত খালে। আৰু আজিৰ ব্লগটো ইমানেই আছিলে, ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।